হেল্ল' এভৰিৱান, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো অলপ বেলেগ ধৰণৰ হ'বলৈ গৈ আছে। আশা কৰোঁ আপোনালোকে ভাল পাব। ক'ৰবাত যাওঁ খুজিলে বতৰটো বেয়া কৰি আহে আৰু বৰষুণো দিলে, কিন্তু অলপ পিছতে বৰষুণ যাক এৰিল আৰু আমিও আহিলোঁ। প্ৰথমতে আমাৰ ডাঙৰ পেহীহঁতৰ ঘৰলৈ গৈ তাতে মোৰ স্কুটিখন থলোঁ। তাত মা আৰু মই আৰু পেহীহঁতৰ বৌৰ লগত একেলগে যাই আছোঁ ৰিক্সাত। এতিয়া আকৌ আমি ৰখিলোঁ মাজু পেহীহঁতৰ ঘৰত। তাতো পেহীহঁতৰ বৌক আমাৰ লগত লৈ কিনে যাম এতিয়া আৰু পেহীহঁতৰ বাৰ ঘৰলৈ। এয়া মাজু পেহীহঁতৰ ঘৰৰ পৰা ওলালোঁ বৌ আৰু মুনুক লৈ কিনে। এতিয়া যাই আছোঁ পেহীহঁতৰ বাৰ ঘৰলৈ আৰু এয়া আহি পালোঁ বাইদেউৰ ঘৰ। পুৱা আহিবলৈ ওলাওঁতে বৰষুণে দিলে, কিন্তু ইয়াত আহি পোৱাৰ পিছত ৰ'দে দিলে আকৌ, আৰু সেইকাৰণে কাপোৰযোৰ সলাই ল'লোঁ গৰমৰ কাৰণে। কাপোৰ চাপোৰ সলাই ভৰি হাত ধুই এয়া চাহ খাবলৈ আহিলোঁ। বায়ে চাহ দিছে। চাহখিনি খোৱাৰ পিছত এয়া বাইদেউহঁতৰ পিছফাললৈ আহিলোঁ। পিছফালৰ বাৰীখন ইমান ধুনীয়া আৰু ইমান ঠাণ্ডা এটা পৰিৱেশ। চাওকচোন এই টিকলিজনী কি উৎপাত কৰি আছে। পুটপুটি পুটপুটি। বড়ো ছোৱালীজনীক আগতে ভাত খাবলৈ দিলে, কিয়নো তাই ভাত খাওঁতে বহুত দেৰি কৰে। তাৰপিছত আমি গোটেইকেইটা একেলগে খাম। আৰু এয়া আমিও ভাত খাবলৈ আহিলোঁ। বহুত আঞ্জা কৰিছে বাইদেৱে আৰু গোটেইখিনি টেষ্টি হৈছে বহুত। সকলোৰে ভাত খোৱা হোৱাৰ পিছত এয়া বহি কিনে মেল কৰি আছে গোটেইকেইটাই। আৰু বাইদেৱে পায়স বনাইছিল আৰু আহিবলৈ ওলোৱাত পায়স খাবলৈ দিলে, আৰু পায়সখিনি খাই এতিয়া আমি ওলাবলৈ ৰেডি হ'লোঁ। বাইদেউৰ ঘৰলৈ আহি খুবেই ভাল লাগিল। এয়া গোটেইকেইটা যাবলৈ ওলালোঁ আমি, আৰু এয়া ফটো উঠিলোঁ। এয়া মা, পেহীহঁতৰ দুজনী বাইদেউ, বৌ আৰু ভিনদেউ, আৰু এজনী বৌ আছিল, তেওঁ নুঠিলে ফটোত, আৰু ময়ো ওলালোঁ অলপমান। এতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ। আহোঁতে আহোঁতে ৰাতিয়ে হ'ল। এতিয়া ঘৰ পাওঁতে আৰু ৰাতি হ'ব, কাৰণ পেহীহঁতৰ ঘৰত আৰু বৌহঁতক থৈ কিনে আৰু আমি যাব লাগিব। আজিৰ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো কেনেকুৱা পালে কমেণ্টত জনাব। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ।